বুঢ়াগোহাঁই থান আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বুধেন চন্দ্ৰ দাসৰ বিদায় সম্ভাষণ। নগাঁও জিলাৰ কাগুৰিজান শিক্ষাখণ্ডৰ অন্তৰ্গত বুঢ়াগোহাঁই থান আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক বুধেন চন্দ্ৰ দাসৰ কৰ্মজীৱন যোৱা 30 নৱেম্বৰত সমাপ্ত হয়। সুদীৰ্ঘকাল এই বিদ্যালয়ৰ উত্তৰণৰ বাবে বিশেষ ভূমিকা পালন কৰি আহিছিল। এই ভিতৰুৱা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক মানৱ সম্পদ কেনেকৈ গঢ়ি তুলিব পাৰি, লগতে শিক্ষক বুধেন দাসৰ প্ৰচেষ্টাত এই বিদ্যালয়ৰ শৈক্ষিক দিশত বিশেষ ভূমিকা পালন কৰিছিল। আজি সকলোৱে মৰমৰ শিক্ষাগুৰুজনক বুঢ়াগোহাঁই থান আদৰ্শ গড়সমূহ ৰাইজে আৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁৰ বাসগৃহত বিদায়ী সম্ভাষণ জনায়। নমস্কাৰ। প্ৰথমতে আপোনাৰ চিনাকি দিয়ক। মোৰ নাম শ্ৰী বুধেন দাস। হয়, মই বুঢ়াগোহাঁই থান আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ 31/11/2025 মই অৱসৰ গ্ৰহণ কৰিছোঁ। হয়, সুদীৰ্ঘকাল আপুনি কাঠপতিঘাটত এই বিদ্যালয় শিক্ষকতা কৰিছে আৰু এগৰাকী এই বৃহত্তৰ অঞ্চলত এগৰাকী আদৰ্শৱান শিক্ষক হিচাপে প্ৰতিষ্ঠিত হৈছে, কি ক'ব? এইটো আচলতে সেই সময়ছোৱাত মই যিখিনি চেষ্টা কৰিছিলোঁ, সেই চেষ্টাখিনিৰ লগত স্কুল কমিটিৰ মানুহখিনি সম্পূৰ্ণ জড়িত, অভিভাৱকসকল, আৰু তেখেতলোক খুব অবলাই আছিল বুলি ক'ব লাগিব, খুব পিছপৰা অভিভাৱক, কিন্তু তেওঁলোকক মই খুব আগ্ৰহেৰে কাষ চাপি তেওঁলোকৰ মাজত তেওঁলোকৰ সন্তানকেইটাক গঢ় দি তোলাত মই খুব অপ্ৰাণ চেষ্টা কৰিছিলোঁ। সেইটো হয়, এখন ভিতৰুৱা অঞ্চলৰ এখন শিক্ষানুষ্ঠান গঢ় দিয়াৰ ক্ষেত্ৰত বহুতো ত্যাগ কৰিব লাগে, কিন্তু হয় যথেষ্টখিনি গ্ৰাম্য অঞ্চলৰ এখন স্কুল, কি ক'ব এই ক্ষেত্ৰত আপুনি? তাত ছাত্ৰ ছাত্ৰী স্কুল নাহে, সেইটো হয়, আৰু তেওঁ গৈ মানে স্কুলত যথেষ্টখিনি প্ৰাৰ্থনা আৰম্ভ কৰাৰ পিছতে আকৌ ছাত্ৰ ছাত্ৰী বিচাৰি নি স্কুলত মানে আৰু গুণোৎসৱো সুন্দৰ ফলাফল লাভ কৰিছে আৰু শিক্ষকসকলৰ সহযোগৰ ফলত, কি ক'ব? গুণোৎসৱৰ কাৰণে আমি সেইটো চেষ্টাও কৰিছোঁ ভাল ফল এটা পাবলৈ, আৰু ঠিক তেনেকৈ আমি ভাল ফল পাইছে নহয়? হয়, পাইছোঁ আমি। আপোনাৰ বিদ্যালয়খনৰ ষ্টুডেণ্ট কিমান আছিলে সেইটো মোৰ বৰ্তমান সময়ত 40জন ছাত্ৰ ছাত্ৰী। হয়, আৰু এই বিদ্যালয়ত আপুনি কেতিয়াবা শিক্ষকতা কৰিছিলে? মই সুদীৰ্ঘ 90 চনৰ পৰাই মই আৰম্ভ কৰিছিলোঁ। হয়, আৰু গতিকে কাৰ্যকালৰ সময়খিনিত যথেষ্ট কষ্ট ত্যাগ কৰি পেলাই মই মানে ব্যক্তিগত বিদ্যালয়লৈ নোযোৱাকৈ ছাত্ৰ ছাত্ৰীক ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। সেইটো হয়, কালি যিটো আপোনাৰ আদৰিছে গাঁৱৰ ৰাইজে, আপোনাক আদৰণি জনাইছে, এটা আৱেগিক মুহূৰ্ত। সুদীৰ্ঘ গাঁৱৰ ৰাইজে সকলো উজলি বুজলি হৈ আপোনাৰ কি ক'ব, এটা আৱেগিক মুহূৰ্ত। কাৰণ আমাৰ গাঁৱৰ ৰাইজে এনেকৈ এজনৰ শিক্ষকক কিন্তু আদৰণি নজনায়, বহুত শিক্ষক ৰিটায়াৰ হয় কিন্তু এনেকৈ আদৰণি নজনায়, কি ক'ব এই ক্ষেত্ৰত? হয়, কি ক'ব এই ক্ষেত্ৰত আপুনি কি ক'ব? এই ক্ষেত্ৰত মই যথেষ্ট মানে গৌৰৱ অনুভৱ কৰিছোঁ। হয়, আৰু ঠিক অভিভাৱকসকলে বুজি পোৱাৰ কাৰণে মই গৌৰৱ অনুভৱ কৰিব লগা হৈছে এইটো। আৰু তেওঁলোকে মই যেনেকৈ তেওঁলোকক চিনি পাইছিলোঁ, তেওঁলোকেও মোক চিনি পাইছে। সেইটো হয়, ভাল লাগিছে। সেইটো হয়তো গাঁৱৰ ৰাইজে আপোনাক যিটো আদৰ কৰিছে, কিয়নো আপুনি এখন বিভিন্ন সামাজিক কামত জড়িত, আৰু বিদ্যালয়খনৰ উত্তৰণৰ ক্ষেত্ৰত এই অঞ্চলৰ শৈক্ষিক দিশত আপুনি কিন্তু এটা বিশেষ ভূমিকা গ্ৰহণ কৰিছে, কিন্তু এই ক্ষেত্ৰত কি ক'ব আপুনি শিক্ষাৰ ক্ষেত্ৰত? দীৰ্ঘকাল আপুনি একেলগে শিক্ষকতা কৰিছিল বুধেন ছাৰৰ লগত, তিতা মিতা বহুতো অভিজ্ঞতা আছে, এটা স্মৰণীয় মুহূৰ্ত আছে, কি ক'ব? কি ক'ম মানে, আমাৰ ছাৰক মই 2023 চনৰ আগষ্ট মাহৰ পৰা ছাৰক পাইছোঁ। হয়, তেখেতৰ দৰে শিক্ষক মোৰ জীৱনত বহুত শিক্ষক পাইছোঁ। হয়, আৰু তেখেতৰ নিচিনা শিক্ষক এজন মানে মই জীৱনত প্ৰথম পাইছোঁ, যাৰ কাৰণে গোটেই ৰাইজৰ লগতে এই অঞ্চলৰ মানুহখিনি গোটেই দিশা পৰামৰ্শৰ লগত স্কুলৰ বাদে অন্যান্য সামাজিক কামৰ লগতো তেখেতৰ পৰা দিশা পৰামৰ্শ লোৱা মই দেখা পাইছোঁ। আৰু এনেকুৱা এজন আদৰ্শৱান শিক্ষকৰ লগত শিক্ষকতা কৰি মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। সেইটো হয়, এতিয়া আপোনাৰ দায়িত্বখিনি বহুতখিনি আপোনাৰ ওপৰত দায়িত্বখিনি দিলে, এতিয়া স্কুলখনত যেনেকৈ ছাৰে আগুৱাই নিছিলে আপোনাৰ ওপৰত এতিয়া দায়িত্বখিনি আহি গ'ল, কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত মই ছাৰক কৈছোঁ যে দায়িত্বখিনি মোক ওপৰত আহি গ'ল। মোৰ চাকৰি জীৱন ইমান দীঘলীয়া হোৱা নাই, 2 বছৰ 3 বছৰ অভিজ্ঞতা। ছাৰক কৈছোঁ মই মোৰ যিমানখিনি লাগে ছাৰৰ পৰা সহায় কৰি আৰু স্কুলখন আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। সেইটো সহায় সহযোগিতা লাগিব, কাৰণ চাকৰি জীৱনৰ পৰাহে গ্ৰহণ কৰিছে, কিন্তু দায়িত্বটো বহুতখিনি আছে স্কুলৰ প্ৰতি। ঠিকে আছে, তোমালোকৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ, ধন্যবাদ।